আজি যিহেতু গুৰুজনাৰ জন্ম জয়ন্তী, সেয়ে ভাবিলোঁ ময়ো যাওঁ নামঘৰলৈ বুলি, আৰু আপোনালোকো দেখাওঁ আমাৰ নামঘৰত কি কি হয়। আৰু এয়া মই আহি পালোঁ নামঘৰ, আৰু এনেকৈ নাম লোৱা হৈ আছে। আৰু এতিয়া ভাগৱত ভ্ৰমণ কৰিবলৈ যোৱা হ'ব। আৰু এয়া সকলোৱে এনেকৈয়ে ইয়াতে ভাগৱতলৈ বুলি সেৱা আগবঢ়াইছে। আৰু এয়া ভাগৱত ওলাই গৈছে অকণমান ভ্ৰমণ কৰিবলৈ বুলি। আৰু এয়া দেখিছে আমাৰ নামঘৰ এজনা বনাই থোৱা হৈছে, যিহেতু এজনা পুৰণা নামঘৰ। আৰু এয়া ভাগৱত ভ্ৰমণত মই গৈছোঁ, কিন্তু মোক নেদেখুৱালে। আৰু এয়া চাওকচোন, আমি ইয়াৰ পৰাই ঘূৰি দিলোঁ, আকৌ নামঘৰমুৱা হ'লোঁ। আৰু এনেকৈ আহি আছোঁ, সঁচাই কিন্তু ভাল লগা এটা পৰিৱেশ। আৰু আমাৰ ভাইটিহঁতে নতুনকৈ শিকিছিলে, সিহঁতেও এয়া এনেকৈ খোল প্ৰসংগ কৰি দেখালে। আৰু এয়া দেখিছে নাম প্ৰসংগো হ'ল।